নোপোৱা? বৌ খবৰটো শুনিছো। সম্পৰ্কীয়ৰ বিয়া যিহেতু এতিয়া আমি সাজি কাচি ধুনীয়াকে যাব লাগিব নহয়। আমি এটা কাম কৰো দিয়া, আমি শ্বপিং কৰিবলৈ যাওঁ ব'লা। বৌ তুমি ঠিকেই কৈছা। সম্পৰ্কীয়ৰ বিয়া যিহেতু মই নতুন কাপোৰ এযোৰ ল'বই লাগিব পাই। আগৰ কাপোৰবোৰ পুৰণিয়ে হ'ল। আৰু বৌ তাৰ লগত মিলাকে গহনা চেট এটাও ল'ব লাগিব দেই। হয় দিয়া কাজল, তুমি ঠিকেই কৈছা। মোৰ কাপোৰবোৰো একেবাৰে পুৰণিয়ে হ'ল। নতুন কাপোৰ আৰু গহনা ল'বই লাগিব। তেনে দেৰি নকৰো, আমি শ্বপিং কৰিবলৈ যাওঁ ব'লা। বৌ তুমি ঠিকেই কৈছা, কিন্তু মোৰ যে ইমান কাম কৰিব বাকী আছে। মই এতিয়া নাযাওঁ দিয়া, তুমি যোৱা, মই অলপ পিছত যাম। বৌ আগতে পঠিয়াই দিওঁ। বৌয়ে যেনেকুৱা কাপোৰ গহনা আনিব, ময়ো সেই একেই গহনা কাপোৰ আনিম। কাৰণ সম্পৰ্কীয় বিয়া যিহেতু বৌক যদি ভাল লাগে আৰু মোক বেয়া লাগে, সেইকাৰণে বৌক আগতে পঠিয়াই দিওঁ। কাজল, তুমি ইমানকে কি ভাবি আছা? নাই বৌ, এই কামবোৰৰ কথাহে ভাবি আছিলো। কেনেকেনো শেষ কৰো আৰু কেনেকেনো শ্বপিং কৰিবলৈ যাওঁ, সেইবোৰ কথাহে ভাবি আছিলো। তুমি তেনে যোৱা শ্বপিং কৰিবলৈ। ঠিক আছে, মই সোনকালে গৈ আহোগে। ঠিক আছে, যোৱা তুমি। বৌ তুমি আহিলা শ্বপিং কৰি? চাওঁ কি আনিলা। আহিলো দিয়া, মই ফ্ৰেছ হৈ লওঁ, তাৰপিছত তোমাক দেখুৱাই আছো দেই। বৌ কি আনিলা দেখুওৱা আকৌ। এযোৰ কাপোৰ আনিলো আৰু এইটো গহনাৰ সেট আনিলো। কেনেকুৱা লাগিছে? বা বৌ তুমি ইমান ধুনীয়া কাপোৰ আৰু গহনা আনিছা, বৰ ধুনীয়া লাগিছে। তোমাক বৰ ধুনীয়া লাগিব। বা বৌয়ে ইমান ধুনীয়া কাপোৰ গহনা আনিছে, মই এনেকুৱা একেই আনিম। কাজল, তুমি ইমানকে বাৰে বাৰে কি ভাবি থাকা? নাই বৌ, একো ভাবা নাই। তুমি শ্বপিং কৰি আহিলা যিহেতু ময়ো কাম বন কৰি আজৰি হলো। ময়ো শ্বপিং কৰি আহোগে। যোৱা যোৱা, তুমিও শ্বপিং কৰি আহাগে যোৱা। ঠিক আছে বৌ, মই সোনকালে গৈ আহোগে। ময়ো বৌৰ নিচিনা একে একে কাপোৰ আৰু গহনা আনিছো। মোকো বৌৰ নিচিনাই ধুনীয়া লাগিব। প্ৰীতি নহয়নে? তাইক ইমান ধুনীয়া লাগিছে চা। কাপোৰযোৰ বৰ ধুনীয়া লাগিছে। বৰ ধুনীয়া লাগিছে ন? তাই দেখিব ধুনীয়া যে, তাইক সকলো কাপোৰতে খুৱাই। এজনীক চা, এজনী কাজল নহয়নে? ইমান মেকআপ কৰি আহিছে। কেনেকুৱা লাগিছে তাইক ন দেখিবলৈ? কেনেকুৱা লাগিছে ন? চাচোন, চা। একেবাৰে বৌকৰ নিচিনা একে একে কাপোৰ আৰু গহনা পিন্ধিছে। কিন্তু বৌকক ইমান ধুনীয়া লাগিছে দেখিবলৈ। এইজনীক চা কেনেকুৱানো লাগিছে, আৰু অভাৰ মেকআপ কৰি পেলাই আহিছে একেবাৰে। বিয়া ঘৰত মোক সকলোৱে কেনেকে কথা কৈছে। সকলোৱে মোক বেয়া লাগিছে বুলি কৈছে। মই বোলে অভাৰ মেকআপ কৰিছো। মইনো কি অভাৰ মেকআপ কৰিছো? মইতো বৰ নিচিনা একে একে কাপোৰ পিন্ধিছো, কিন্তু বৌকতো সকলোৱে ভাল লাগিছে বুলি কৈছে। কিন্তু মোকনো কিয় বেয়া লাগিছে বুলি ক'লে? কাজল, তুমি কিয় গুচি আহিলা বিয়া ঘৰৰ পৰা? আৰু কিয় কান্দি আছা? বিয়া ঘৰত মানুহবোৰে মোৰ কথা ইমান বেয়াকৈ কৈ আছে। মোক বোলে একেবাৰে বেয়া লাগিছে দেখিবলৈ। মই বোলে অভাৰ মেকআপ কৰিছো। তুমিও যে আৰু তুমি যে ইমান মেকআপ কৰিছা আৰু মোৰ নিচিনা একে একে কাপোৰ আৰু গহনা পিন্ধিছা, সেইকাৰণে মানুহবোৰে তোমাক তেনেকে কৈছে। বৌ কি কবা আৰু, তুমি যে ওখ দেখিব ধুনীয়া আৰু মই যে চাপৰ চুটি আৰু শকত, সেইকাৰণে মই তোমাৰ নিচিনা হ'বৰ কাৰণে তোমাৰ নিচিনা একে একে কাপোৰ আৰু গহনা আনিছিলো। কিন্তু মানুহবোৰে মোক দেখি ইমান হাঁহিছে আৰু ইমান বেয়া বেয়াকৈ কৈ আছে মোৰ কথা। কাজল শুনা, তোমাক এটা কথা কওঁ। ভগৱানে যাক যেনেকুৱা বনাইছে তেনেকুৱাকেই থাকিব লাগে। এতিয়া চোৱা, মোক যোনযোৰ কাপোৰত ভাল লাগে তোমাক হয়তো ভাল নালাগিবও পাৰে, আৰু তোমাক যোনযোৰ কাপোৰত ভাল লাগে মোক ভাল নালাগিবও পাৰে। বেলেগৰ নিচিনা হ'বলৈ গৈ নকল কৰিলে কি অৱস্থা হয় দেখিলা নহয়? কেতিয়াও বেলেগৰ নকল কৰিব নালাগে দেই, বুজিছা? বৌ মই বুজিলো ভালদৰে। আজিৰ পৰা কেতিয়াও আৰু তোমাৰ নকল নকৰো। অকল তোমাৰেই নহয়, মই আজিৰ পৰা কাৰোৰে নকল নকৰো। ঠিক আছে দিয়া, কথাখিনি বুজি পালা যে ভাল লাগিল। এতিয়া যোৱা, তোমাক ভাল লগা কাপোৰ এযোৰ পিন্ধি লোৱা লৰালৰিকে। আমি বিয়া ঘৰলৈ যাওঁ ব'লা, নহ'লে সম্পৰ্কীয়ৰ মানুহবোৰে আমাক বেয়া পাব নহয়। বৌ অলপ ৰ'বা, মই এতিয়া ধুনীয়া কাপোৰ এযোৰ পিন্ধি আহোগে।